তো নমস্কাৰ বন্ধুসকল, কি খবৰ? ফাইনেলি মই বহুত ভালে আছোঁ। চাই মই ঘৰতে বহি ভিডিঅ' শ্বুট কৰি আছোঁ আৰু কোনো ইয়াত মানে ক্লিপ এনেকুৱা মানে ভিডিঅ' বেকগ্ৰাউণ্ড নাপাবা, ডাইৰেক্ট এনেকৈ পাবা। মই গ্ৰীণ পৰ্দাও আনি থৈছোঁ, ৰুমৰ ভিতৰতে আছে, কিন্তু মই বাহিৰতে বনাম এতিয়া। মই বহুত মানে এক্সাইটেড ক'বলৈ গ'লে, কাৰণ ইউটিউবত যে কিমান ধৈৰ্য লাগিব, কিমান মাইণ্ডছেট লাগিব, কিমান যে তোমাৰ ভাৱনা ইয়াত লাগিব, তুমি নিশ্চয় গম পাইছা। চোৱা, আজি ইউটিউবত ছাকচেছ কৰিবৰ কাৰণে মানুহ কিমান কি কৰিছে, ইনভেষ্ট কৰিছে, কিন্তু সাধাৰণ মানুহ কিছুমান যিবোৰ আছে, আমাৰ নিচিনা কিছুমান সাধাৰণ মানুহ যিবোৰ আছে, সিহঁতিতো ইনভেষ্ট কৰিব পৰা নাই ন। ভিডিঅ' চাই মাথা বেয়া কৰি দিছে, বাৰম্বাৰ কৰি চাইছে, সেইবোৰ ভিডিঅ' মটিভেশ্যন ভিডিঅ' বাৰম্বাৰকৈ চাইছে। কেলে ইমান ভিডিঅ' চাবলগীয়া হৈছে? অলপ দেৰি মটিভেট হৈ পিনে আকৌ মটিভেট গুচি যায়। হয়, এইটো হয়, মোৰো হৈছে। মটিভেশ্যন ভিডিঅ' অলপ দেৰি চাইছোঁ, তাৰপাছত মটিভেশ্যন ভিডিঅ', তাৰপাছত মটিভেশ্যন গ'ল, মাইণ্ডৰ পৰা গুচি যায়। তাৰপাছত সেই ৰাতিকে আকৌ ভিডিঅ' বনাব নোৱাৰোঁ। চব দিনটো কাম কৰি আমি ভাগৰি যাওঁ, কিন্তু আমাৰ দেহাৰ প্ৰতি, মাইণ্ডৰ প্ৰতি আমি একো মানে চিন্তা ধাৰণা একো নাৰাখোঁ। সেইটো কাৰণে আমাৰ দেহাটো কষ্ট ফিলিংছ হোৱাৰ পাছত আমি ৰাতি কাম কৰোঁ, ভিডিঅ' বনাব নোৱাৰোঁ, টোপনি লাগি যায় আৰু ভাতো খাই দিওঁ সোনকালে। সেইটো কাৰণে আপোনালোকক মই এটা ৰাস্তা আৰু এটা পথ দেখাব বিচাৰিছোঁ। আপোনালোকে যদি ছাকচেছ জীৱনত যদি কৰিব বিচাৰিছে, ভিডিঅ' চাওক, মই মনা নকৰোঁ, লিমিট ছিষ্টেমত চাওক আৰু ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ চাওক, যিবোৰ কামত আহিব আপোনাৰ লাইফত। আৰু আপোনাৰ গ'ল যদি চিলেক্ট কৰা আছে, মাইণ্ডছেট যদি বনোৱা আছে, নিজ যদি চিলেক্ট কৰা আছে, তেনেহ'লে আপোনাৰ সেই এটা নিজ চিলেক্ট কৰি সেইটোতে আপুনি ধৈৰ্য ধৰি কাম কৰি যাওক, এদিন ছাকচেছ পাবই। চাওক, এক টোপাল কৰি যদি এটা বাল্টিঙত যদি আপুনি এক মাহ পানী যদি এক টোপালকৈ দি থাকে, তেনেহ'লে কিমানটো পানী হ'ব? তেনেধৰণে আপুনি যদি ডেইলি এটা ভিডিঅ' বা দুদিন পিছে এটা ভিডিঅ' যদি আপুনি ইমপ্ৰুভ কৰি যদি বনাই যদি আপলোড কৰি থাকে, এদিনত এনেকৈ আপোনাৰ এক বছৰ যদি ভিডিঅ' আপলোড কৰে, কিমানকেইটা ভিডিঅ' হৈ যাব? তাৰ পাছতে আপুনি নিজেই কল্পনা কৰিব পাৰিব, নিজেই ভাবিব পাৰিব, চাওক কিমানকেইটা ভিডিঅ' হৈ গৈছে। আপুনি নিজকে নিজৰ এটা মানে ক্লিয়াৰলি আহিব, মানে যে কিমান মোৰ কথা বতৰা কিমান ক্লিয়াৰ হৈছে, মোৰ ভিডিঅ'ত কিমান ইমপ্ৰুভ আহিছে, আৰু মোৰ টেগ ডিছক্ৰিপশ্যন এইবিলাকত কিমান ইমপ্ৰুভ আহিছে, চবতে ইমপ্ৰুভ আহিব। আপুনি ডেইলি ভিডিঅ' বনাব নোৱাৰিলেও সপ্তাহত ভিডিঅ' বনাওক, কিন্তু ৰুটিন মতনে এটা ৰুটিন বনাওক, ৰুটিন মতনে কাম কৰক, একদিন না একদিন ছাকচেছ হ'বই। আৰু মাইণ্ডছেট ষ্ট্ৰং কৰিবলৈ হ'লে আপুনি মাইণ্ডছেটৰ বিষয়ে পঢ়িব লাগিব। মাইণ্ডছেটটোত কনচিয়াছ মাইণ্ড, ছাবকনচিয়াছ মাইণ্ড, এইবিলাক বস্তু কি কাম কৰে, কি নকৰে, আৰু ল' অফ এট্ৰেকশ্যন, মেনিফেষ্টেশ্যন, এফাৰ্মেশ্যন, এইবিলাক কি কাম কৰে, মই এইবিলাকৰ আজি অলপ উদাহৰণ দিব বিচাৰিছোঁ। চাওক, মাইণ্ডছেট গ'ল কৰিছে, ক্লিয়াৰ আছে, নিজ চিলেক্ট কৰিছে, ক্লিয়াৰ আছে। এতিয়া আপুনি কনচিয়াছ মাইণ্ড আৰু ছাবকনচিয়াছ মাইণ্ডৰ দুটা বস্তু আপুনি বুজি লওক। কনচিয়াছ মাইণ্ড যিটো আপুনি প্ৰেক্টিকেলি কৰি থাকে, যিটো আপুনি চিন্তা ধাৰণা ৰাখে, যিটো সদায় আপুনি কৰি থাকে, বহি থাকে, উঠি থাকে, চিন্তা কৰি থাকে, এইটো হৈ গ'ল কনচিয়াছ মাইণ্ডৰ কাম। আৰু ছাবকনচিয়াছ মাইণ্ডৰ কাম হৈ গৈছে আপুনি ৰেগুলাৰলি যিটো কৰি থাকিব, প্ৰেক্টিছ কৰক, এনি ভিডিঅ' বনাওক, যিয়ে কৰক, আপুনি যদি এটা নিজ চিলেক্ট কৰি সেইটো যদি আপুনি ধৈৰ্য ধৰি যদি ভিডিঅ' বনাই গৈ থাকে, আপোনাৰ কথা বতৰাৰ পৰা লৈ বহুতো কিছু ইমপ্ৰুভ হৈ গৈ আপোনাৰ ছাবকনচিয়াছ ব্ৰেইনত সোমাই থাকিব। সেইটো আপুনি তেতিয়া মনত পেলাব নালাগে, অট'মেটিক আপুনি ভিডিঅ' বনালে আহি যাব। সেইটো কাৰণে কৈছোঁ, কনচিয়াছ মাইণ্ড এণ্ড ছাবকনচিয়াছ মাইণ্ড দুটাৰ বিষয়ে আপোনালোকে ভালকৈ বুজি লওক আৰু ভিজুৱেলাইজেশ্যন কৰক। ভিজুৱেলাইজেশ্যনৰ শক্তিও ইমান পাৱাৰফুল। গোটেইকেইটা বস্তুত আপুনি বিশ্বাস কৰিব লাগিব। ভিজুৱেলাইজেশ্যনত আপুনি যিটো বাস্তৱত মানে পোৱা নাই, সেইটো পাইছে বুলি, সত্য বুলি আপুনি ছবি আঁকিব লাগিব। মানে ধৰক, ইউটিউবত মই ছাকচেছ হৈ গ'লোঁ, মোৰ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ গৈছে বুলি, সত্য হৈ গৈছে বুলি ভাবি আপুনি কল্পনা কৰি ছবি আঁকি আপুনি ছাবকনচিয়াছ ব্ৰেইনত পঠাব লাগিব। সেই ছাবকনচিয়াছ ব্ৰেইনটো এনেকুৱা ন, আপুনি যদি ছাকচেছ হোৱা নাই বুলিও যদি ভাবে, তেতিয়াও এইটো সত্য বুলি ভাবি ল'ব। সেইটো কাৰণে ছাবকনচিয়াছ ব্ৰেইনটো বহুত ষ্ট্ৰং ব্ৰেইন হয়। ইয়াত আপোনাৰ ক্ৰিয়েটিভিটি ইয়াত লুকাই আছে, চব ইয়াতে লুকাই আছে। সেইটো কাৰণে ভিজুৱেলাইজেশ্যন কৰি মেইন ছবিটো আপুনি আকৌ একদম মানে ফিল কৰক, যিটো মানে আপুনি বাস্তৱত মানে পাই গৈছে বুলি ফিলিং কৰক, আৰু সেই চিত্ৰটো আঁকি আপুনি ছাবকনচিয়াছ ব্ৰেইনত পঠাই দিয়ক।
চাওক মই আজি এই ঘৰটোতে ভিডিঅ' বনাই মই আজি 4 বছৰ হৈ গ'ল মোৰ আগৰো এটা চেনেল আছে 07 NLP পাপু ব্লগ সেইটো 500ৰো অধিক ভিডিঅ' আপলোড কৰিছোঁ কিন্তু মই তাতো গ্ৰ' কৰিব পৰা নাই কিন্তু ছাবস্ক্ৰাইবাৰ ওৱাচ টাইম বহুত কিবা কিবি কৰিছোঁ কিন্তু মই সেই চেনেলটো এতিয়া মানে কেলে এৰিছোঁ তাত মই বহুত মানে লেংগুৱেজত মানে ভিডিঅ' বনাইছোঁ বাংলা লেংগুৱেজত ভিডিঅ' বনাইছোঁ অসমীয়া লেংগুৱেজত বনাইছোঁ হিন্দী লেংগুৱেজতো বনাইছোঁ মিক্স কণ্টেণ্ট হৈ গৈছে তাত ষ্টেকো পৰিছে কপিৰাইটো পৰিছে কপিৰাইট ষ্টেকো পৰিছে এইবিলাক সব মানে ক'বলৈ গ'লে কি হৈছে জানে আপুনি কমিউনিটি গাইডলাইন্স গম পাব লাগিব জানিব লাগিব কমিউনিটি গাইডলাইন্সত কি আছে কি নাই সব জানি শুনি আপুনি তাৰ পাছতে একদম বুজি লৈ কাম কৰিব লাগিব ইউটিউবটো এনেকুৱা এটা ডাঙৰ প্লেটফৰ্ম বস্তু হয় য'ত আপুনি মানে কৈছে নহয় পইচাৰ সাগৰ হয় এইটো ইয়াৰ পৰা যিমান মানুহে বাল্টি ভৰি উঠাব পাৰে মনোজ দে কৈছিলেই যে ইউটিউব এনেকুৱা হয় বাল্টি ভৰি আপুনি পইচা উঠাব পাৰিব তো মই সিমান ক'ব নাযাওঁ মোটামুটি আপুনি এই বস্তুকেইটা গম পাওক যে মাইণ্ড ষ্ট্ৰং কৰিবলৈ হ'লে আপুনি মাইণ্ডক প্ৰেছাৰ দিব লাগিব আৰু ভিজুৱেলাইজেশ্যন কৰিব লাগিব এফাৰ্মেশ্যন কৰিব লাগিব মেনিফেষ্টেশ্যন কৰিব লাগিব এইবিলাক মানে সত্য পুৰা ফিলিংছত আনিব লাগিব আপুনি নেগেটিভ মাইণ্ডছেট আনি নেগেটিভ চিন্তাধাৰা মানে আপুনি মাইণ্ডছেটত ৰাখিবই নালাগিব নেগেটিভ আহিলে আপুনি সেইটো নেগেটিভ আহাটো আহিবই কিন্তু নেগেটিভটো আপুনি ফিলিংছ নকৰিব ফিলিংছ কৰিলে মানে সেইটো ভ্ৰমাণ্ডলৈ যাব ভ্ৰমাণ্ডলৈ আকৌ গ'লে সেই নেগেটিভটোৱে আপোনালৈ আহিব নেগেটিভ ফিলিংছটো নানিব পজিটিভ মাইণ্ডছেট ৰাখিব পজিটিভ মাইণ্ডছেটটো আপুনি বহুত মানে ক্ৰিয়েটিভিটি মাইণ্ডছেট পাব পাৰে সেইটো কাৰণে কৈছে যে নেগেটিভটো নানিবা পজিটিভটো ৰাখিবা আৰু ল' অফ এট্ৰেকশ্যন তুমি যিটো চিন্তা ধাৰণা ৰাখা তুমি যিটো ভাবা যিটো মানে চিন্তা ধাৰণা ৰাখি পিনে যিটো কাম কৰিবা সেইটো কাৰণে কৈছে ল' অফ এট্ৰেকশ্যনত তুমি চিন্তা যিটো কৰিবা সেইটো অতি তুমি লক্ষ্য ৰাখি মানে কাম কৰিব লাগিব তোমাৰ মানে লক্ষ্য প্ৰথম ধৰা এতিয়া ভিডিঅ' বনাবলৈ গৈ আছা তুমি এতিয়া কোনটো টপিকত ভিডিঅ' বনাবা বোলে মই মাইণ্ডছেটৰ ওপৰত ভিডিঅ' বনাম তো মাইণ্ডছেটটোৰ বিষয়ে অলপ বহি পিনে ভিজুৱেলাইজেশ্যন কৰি চিত্ৰ আঁকি এইটো ছাবকনচিয়াছ ব্ৰেইনত পঠাই দিয়া তাৰপাছতে তুমি একদম মানে গোটেই দুনিয়াৰ হাও পাহৰি যোৱা আৰু তোমাৰ মেইন উদ্দেশ্যটো তুমি একদম আহি গৈ ভিডিঅ' বনোৱা তুমি একদিন মানে ছাকচেছ হবাই হ'বা গেৰেণ্টি আছে মই কৈছোঁ আৰু SEO কেনেকুৱা কৰিব লাগে ডিছক্ৰিপশ্যন কেনেকুৱা লিখিব লাগে ডিছক্ৰিপশ্যন কপি কৰিলে কি হয় নহয় এইবিলাকৰ বিষয়ে তুমি ৰিচাৰ্চ কৰি চাৰ্চ কৰি ভিডিঅ'বোৰ চাই পিনে শিকি লোৱা শিকিবতো লাগিবই আৰু শিকিটো কোনো মাৰ্কেটৰ পৰা নাহে এদিন না এদিন তুমি এনেকুৱা কৰি শিকি গৈ থাকিলে তোমাৰ সব শিকা কমপ্লিট হৈ যাব যেতিয়া তুমি চাবা তোমাৰ ভিডিঅ' বনাবা যেতিয়া তোমাৰ কিমান ইম্প্ৰুভ হ'ব কিমান ক্লিয়াৰ থাকিব তোমাৰ ভিডিঅ'ত সেইকাৰণে কৈছোঁ ভিডিঅ' বনাবলৈ আগতে তুমি সব শিকি লোৱা শিকি লৈ পিনে কাম কৰা আৰু ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিবা মই ক'বলৈ গ'লে মোৰ কথা শেষ নহয় মই মানে কি ক'ম ইমানেই মোৰ কথা ওলাই থাকিব মোৰ শেষেই নহ'ব সেইটো কাৰণে তোমালোক কৈছোঁ মাইণ্ডছেট যদি গ'ল চিলেক্ট কৰি আছে মাইণ্ডছেট যদি গ'ল আছে যদি তোমাৰ সপোন আছে কিবা তেনেহ'লে সেই সপোনটো তুমি কেনেকৈ মানে বাস্তৱ ৰূপত ৰূপান্তৰিত কৰিব পাৰিবা তুমি কৈছে নহয় আড্ডা মাৰি সময় নষ্ট নকৰিবা এইটো সময় নেক্সট টাইম তুমি নোপোৱা সেইটো কাৰণে সময়টো তুমি নষ্ট নকৰিবা সময় এনেকুৱা এটা বস্তু তুমি যিটো সময় গুচি যাব সেইটো সময় তুমি ৰিটাৰ্ণ নোপোৱা বয়স তোমাৰ লাহে লাহে গৈ থাকিব সেইটো কাৰণে কৈছোঁ সময়ক বচাই লোৱা আজি তোমাক সময়ে বচাই ল'ব যেনেকৈ পইচা তুমি আজি যদি বচাই লোৱা তোমাৰ আগন্তুক দিনত তোমাকো পইচাই বচাব সেইটো কাৰণে কৈছে বহুত মাইণ্ডছেট ক্লিয়াৰ ৰাখিবা যাব লাগিব ৰখা তো মই ইমানতে কৈ সামৰণি মাৰিছোঁ তোমাৰ যদি এই ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ লগৰীয়া যদি কোনোবাই তোমাৰ লগৰীয়াৰ কোনোবাৰ যদি সপোন আছে আৰু তোমাৰ যদি সপোন আছে এনেকুৱা তুমি সেইটো কৰা আৰু বাকী সব বস্তু এৰি তুমি তোমাৰ মেইন ফ'কাছ যিটো আছে তাত তুমি কাম কৰা